এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী নগাঁও লোকসভাৰ সমাগত লোকসভা নিৰ্বাচন নিজ নিজ দলৰ প্ৰচাৰত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ। তেনে সময়তে চৰ্চাত আহিছে নগাঁও লোকসভা সমষ্টিৰ এগৰাকী বিশেষ নিৰ্দলীয় প্ৰাৰ্থীক লৈ নাম নিখিল ডেকা ৰাজা, যিগৰাকী প্ৰাৰ্থীৰ গাড়ী মটৰ কথাটো বাদে নাই এখনো মটৰ চাইকেলো নাই চাইকেলো। তাৰ পিছতো ঘূৰি ফুৰিছে নগাঁৱৰ পৰা মৰিগাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ বুকুত অদম্য সাহস। চাওক কেনেদৰে চলাইছে প্ৰচাৰ প্ৰাৰ্থীগৰাকীয়ে। মোৰ দলটোৰ নাম খিলঞ্জীয়া গণশক্তি, ইংৰাজীত খিলঞ্জীয়া গণ ফ'ৰ্চ KGF। পৰিকল্পনাটো আচলতে মোৰ খুব টেকনিকেল পৰিকল্পনা, যিটো নেকি খুব কম অৰ্থত মানে কম খৰচত মানে পাৰফেক্ট পৰিকল্পনা, আৰু সেইটো মই চিক্ৰেট ৰখাটো ভাল বুলি ভাবোঁ। মই যিহেতু শক্তিশালী প্ৰাৰ্থী বিভিন্ন দলসমূহ ফলাফল ভগৱানৰ ওচৰত কৰ্মটো কৰাত মই আগ্ৰহী, কৰ্মটো কৰোঁ, সমাজৰ কাম কৰাৰ মানসিকতা আছে। বিশেষকৈ গম পাইছোঁ আপুনি শ্ৰমিক শ্ৰেণীক বিশেষকৈ আপুনি অগ্ৰাধিকাৰ দিয়াৰ কথা আপুনি কৈ আহিছে বিভিন্ন সময়ত। এই ক্ষেত্ৰত কেনেধৰণে আপুনি ভোটাৰ হওক চাপিব? নাই, মই বৰ্তমান ৰাজনীতিত দেখা পাওঁ বৰমূৰীয়াসকলে কয় মিয়াৰ ভোট নালাগে, কিন্তু মোৰ মতে কোনো ইয়াত কমিউনিটি নাই। মই দুটাই দেখিছোঁ ধৰ্ম, মানে দুটাই জাত দেখিছোঁ, এটা ধনী এটা দুখীয়া। গতিকে দুখীয়া শ্ৰেণীৰ ভোটখিনি মোক লাগিব, মোক ধনীৰ ভোট নালাগে। সেইদৰে বৰমূৰীয়াজনে যেনেকৈ কয়, আমাৰ ডাঙৰ মামাই যিদৰে কয় মিয়াৰ ভোট নালাগে, মই কওঁ মোক ধনীৰ ভোট নালাগে। মোক লাগিব কৃষকৰ ভোট, মোক লাগিব শিক্ষকৰ ভোট, মোক লাগিব থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, মিস্ত্ৰী, মেকানিক, তাৰোপৰি ড্ৰাইভাৰ, হেণ্ডিমেন, মাছ বেপাৰী, খৰি বেপাৰী, গেলামালৰ দোকানী, ক্ষুদ্ৰ ব্যৱসায়ীবোৰ, আৰু ছুইপাৰ মেট্ৰৰ পৰা আদি কৰি গোটেই শ্ৰমিক শ্ৰেণীৰ ভোটখিনি মোক লাগিব, আৰু সিহঁতৰ উন্নয়নৰ কাৰণে মই চিন্তা কৰিম, আৰু উন্নয়নৰ পৰিকল্পনা মোৰ আছে, আৰু সেইখিনি মই কৰিব পাৰিম। কিমান আশাবাদী মোৰ নগাঁও সমষ্টিত আপুনি কিমান ভোট পাব বা আপুনি? মোৰ কিমান ভোট পাম মই সেইটো ক'ব নোৱাৰোঁ, কাৰণ মোৰ অৰিজিনেলি মই নগাঁৱৰে লোকেল। মোৰ ৰহা সমষ্টিটো ঘৰ, বটদ্ৰৱা সমষ্টিটো আছে মোৰ ঘৰুৱা মানুহ, সদৰতো আছে, সেইদৰে ঢিঙতো আছে, আৰু মৰিগাঁৱতেতো মোৰ 78 মানৰ পৰা মৰিগাঁৱতে গোটেই বিভিন্ন অঞ্চলত দেউতাৰ লগত কোৱাৰ্টাৰ ঘূৰি প্ৰতিখন গাঁৱে মোৰ আপোন মানুহ হৈ পৰিছিল, আৰু এতিয়াও প্ৰতি ঘৰৰ মানুহে ভাত। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।